My name is Mukesh Thakur. মই এজন কমিউনিটি হেল্থ অফিচাৰ হয় নলবাৰী পঞ্চায়তৰ আণ্ডাৰ। মানে আমাৰ ইয়াত কালি 2টামান বজাত পেচেণ্ট এজন আহিছিলে আপোনাৰ পানবাৰী APBN 22 পৰা। সিহঁতি কৈছিলে মানে ডায়েৰিয়া কেছ হৈ আছে, লুজ মোশ্যন হৈ আছিলে, ভমিটিং হৈ আছিলে, অহাৰ লগে লগে বহুত ৰেণ্ডমলি কেছটো চিৰিয়াছ হৈ আছিলে। তাৰপাছত মই ইমান ডিটেক্ট কৰা নাছিলোঁ কি মানে বেছি চিৰিয়াছ হ'ব পাৰে, কেলৈ এজনৰ কেছটো আমি ফাইন কৰিছোঁ, তাক মই নৰ্মেলি আমাৰ বেছিক ট্ৰিটমেণ্ট দি পিনে ঠিক কৰিলোঁ, নৰ্মেলাইজ হ'ল। তাৰপাছত আকৌ ফোন আহিছে এওঁৰ হস্পিটেল, এওঁৰ তাৰপৰা SI ফোন কৰিলে আৰু এওঁক ক'লে মানে আৰু কেইটামান কেছ আছে। মই ডিছকাছ কৰি পিনে এওঁক ক'লোঁ কি আমি যোনটো বেছি চিৰিয়াছ আছে এওঁক আপুনি বৰদলৈলৈ পঠাই দিয়ক, আৰু বাকীবিলাকক এজন দুজন হ'লে আমি ইয়াতো ট্ৰিটমেণ্টটো দি পিনে কিয়ৰ কৰিব পাৰি। বাট আনফৰ্চুনেটলি দ্য চিটুৱেশ্যন ৱাজ ছ' অকৱাৰ্ড কি সিহঁতি অহাৰ লগে লগে একজন নহয় 5জন আৰু এক্সট্ৰাকৈ আহি পিনে পূৰা চবে মানে খৰদৰ মাছিলে, আৰু আমি যেনে তেনে কৰি পিনে মানে কালি ছানডে দিন আছিলে আৰু কোনো ষ্টাফ নাথাকে অন ডিউটি। তো মই মানে যিমান পাৰিছোঁ RL ফ্লুইডছ আৰু যিমান মেডিকেশ্যন দি পিনে নৰ্মেল কৰি পিনে পেচেণ্টবিলাকক মই নিজৰ ছিনিয়ৰ অথৰিটিবিলাকক মই জনালোঁ ডিষ্ট্ৰিক্টত, আমাৰ চিভিল হস্পিটেলত, আমাৰ ডক্টৰ P চাইনিয়া ছাৰক আমাৰ গোগামুখত, আমাৰ উইথ দেয়াৰ ছাজেশ্যন মই মানে সিহঁতক ট্ৰিটমেণ্ট দি পিনে আমি 108 মাতি লগে লগে যিমান চেষ্টা কৰি ফাৰ্ষ্ট সিহঁতক চিভিললৈ আমি ৰেফাৰ কৰিলোঁ। নামবোৰ হৈছিলে মোৰ ফাৰ্ষ্ট যোনটো আছিলে ভিক্টিম মিষ্টাৰ নীতিশ বৰ্মন, যোনে 24 বছৰ আছিলে এওঁৰ। ছেকেণ্ড নম্বৰ সুশংকা বৰখটানী বুলি 36 ইয়াৰ্ছৰ হয়। ধানমণি ছেত্ৰীয়ে, শ্ৰীজুমুৰা 30 ইয়াৰ্ছ, এধীশ্বৰ দলে 30 ইয়াৰ্ছ, ৰূপ কুমাৰ চাংগী 32 এণ্ড বৰগোহাঁ বৰ্মন। এওঁ আমাৰ 7টা কেছ আমি আমাৰ নলবাৰীত আয়ুষ্মান আৰোগ্য মন্দিৰত ডিটেক্ট কৰিলোঁ, আৰু উইথ বেছিক ট্ৰিটমেণ্ট এণ্ড যিমান আমি পাৰিছোঁ ইয়াত কৰি পিনে নৰ্মেল কৰি পিনে আমি কেছটো ৰেফাৰ কৰিলোঁ চিভিললৈ। তাৰপৰা এতিয়া আমি উইথ লেটেষ্ট আপডেট গম পাইছোঁ কি 2জন মানে ICUত এডমিট আছিলে আৰু এতিয়া চবে নৰ্মেল কণ্ডিশ্যনত আছে। ইমানকেইটাই আমি কৰি পিনে মানে চেষ্টা কৰিলোঁ যিমান বচাব পাৰিলোঁ, আৰু কোনো এইটো ভিক্টিম হোৱা নাই। বাট আনফৰ্চুনেটলি টুডে আমি কি হ'ল কি গম পাইছোঁ আমাৰ ধূনাগুৰি আহোম গাঁৱত এটা পৰিয়ালজনে ছেইম মাছৰুম খাই পিনে ফুড পয়জনিং হোৱা সম্ভাৱনা হৈছে। এওঁ এডমিট হৈছে কালি 10টা নে 11টা বজাত গৈ পিনে চিভিলত এডমিট হৈছে। আমাৰ ইয়াত আহি পিনে আমি গোগামুখলৈ পঠালোঁ, গোগামুখৰ পৰা এওঁ পঠালে আপোনাৰ চিভিললৈ। এতিয়া এওঁ পূৰা পৰিয়াল আছে যোনটো 4টা মেম্বাৰ আছে সিহঁত পৰিয়ালত, যাৰ নামবিলাক মই কৈ দিবলৈ বিচাৰিছোঁ, য'ৰ এতিয়া চিভিলত এডমিট আছে। এওঁৰ নাম হৈছে হেড অফ দ্য ফেমিলি, যোনে ঘৰৰ ডাঙৰ, এওঁৰ হৰেশ্বৰ বড়ো ধূনাগুৰি। এওঁৰ ৰীণা বড়ো 55 ইয়াৰ্ছৰ ফিমেল এজন আছে, মণিকা বড়ো, ৰাজীৱ বড়ো, ৰেশ্মি বড়ো। এওঁ মানে পৰিয়ালৰ পৰা সদস্য যোনে ইনফেক্টেড হৈছে আৰু এওঁ এডমিট আছে এতিয়ালৈকে ট্ৰিটমেণ্ট চলি আছে। বাট অল অভাৰ আমি এইটোৱে ক'বলৈ বিচাৰিছোঁ, আমাৰ হেল্থৰ ডিপাৰ্টমেণ্টৰ পৰা আমি চবে আৱাৰ বেষ্ট দি পিনে আমি এই চিটুৱেশ্যনক আমি আণ্ডাৰ কণ্ট্ৰলত আনিছোঁ, আৰু কোনো এতিয়ালৈকে থ্ৰেট এণ্ড কণ্ডিশ্যনত নাই, চবে নৰ্মেল কণ্ডিশ্যনত আৰু ষ্টেবল হৈ গৈছে। থেংক ইউ। মোৰ ইয়াত অহা 2 বছৰত আণ্ডাৰত ফুড পয়জনিং কেছ আমি ডিটেক্ট কৰিছোঁ অলমষ্ট। আপোনাৰ বতাখানাত এটা কেছ আমি 2022ত যোনটো কৰিছিলোঁ, যোনটো এটা ৰাইজৰ সকামত বুট খাই পিনে হৈছিলে, এওঁতো কেছ আছিলে 60 কেছ, যোনটো মানে চিৰিয়াছ কণ্ডিশ্যন 1-2টা পাইছিলোঁ, বাকী আমি আণ্ডাৰ কণ্ট্ৰলত আনিছিলোঁ। এই বছৰত আমি টোটেল আমাৰ এই এৰিয়াত আমি কষ্টটো 8টা পাইছোঁ কেছ, অল অভাৰ 68 কেছ আমি ফুড পয়জনিং ডায়েৰিয়া কেছটো আমি ইয়াত আমাৰ নলবাৰী পঞ্চায়তৰ হওক ইয়া আমাৰ এই জয়ৰামপুৰ হওক এই এৰিয়াত আমি পাইছোঁ। বেচিকেলি ফুড পয়জনিং আমাৰ খাদ্যৰ কাৰণে হয়, যোনটো আমি এটা আজি ধৰিছোঁ, যোনটো ফুড পয়জনিংটো হৈছে মাছৰুমৰ কাৰণে, যোনটোত আমি খাই পিনে নিজৰ গাটোক অলপ বেয়া কৰোঁ। কিলে তাত মাছৰুমৰ টাইপছ থাকে, এটা থাকে পয়জনাছ, এটা থাকে খাদ্য খোৱাটো। লেকিন মানুহবিলাকে বহুত কনফিউজ হোৱাৰ পাছত সিহঁতি পয়জনাছটো খাই পাছত সিহঁতি বেমাৰ হৈ যায়, যিহেতু কাৰণে সিহঁতিক হস্পিটেলাইজ কৰাব লগা হয়। 2 নম্বৰ কথা হৈছে যোনটো আমি এটা বতাখানাত যোনটো 2022ত যোনটো কেছ আমি ডিটেক্ট কৰিছিলোঁ, এইটো এটা মাছ কেছ আছিলে, যোনটোত আমি মানে চবে আমাৰ পঞ্চায়তে আমি যিমান ট্ৰাই পাৰিছোঁ এম্বুলেঞ্চ গাড়ী হস্পিটেল আমি চব হেল্থ কেম্প দি পিনে আমি 3 দিনমান কেম্প কৰি পিনে চবক ৰিলিফ কৰাইছিলোঁ। সেইটো কেছ আছিলে উইথ ফুড পয়জনিং বাই চেনা, যোনটো এটা সকামত খুৱাই দিছিলে, যোনটো কাৰণ এতিয়া ইনভেষ্টিগেশ্যন চলিছে। লেকিন বহুত তাত কথা থাকে কিয় কাৰণে ফুড পয়জনিং হয়।
তাত এতিয়া ওলাবৰ কাৰণে আমাৰ ইনভেষ্টিগেশ্যন অফিচাৰো আছিলে এওঁ ডিটেক্ট কৰিছে লাষ্টত ওলাইছে মানে আনহাইজিন ৱাটাৰৰ কাৰণে হৈছে আৰু বুট মাহ যোনটো ৱাছ নকৰাকৈ ৰাইজক দিছিলে সেইটো কাৰণে হৈছিলে মানে মেনি কথা ওলাইছিলে লেকিন এতিয়ালৈকে একদম একজেক্ট কজটো ডিটেক্ট কৰিবলৈ অসুবিধা ৰিজন এইটো হৈছে কি আমি যেতিয়া ডিটেক্ট কৰোঁ তেতিয়ালৈকে মানুহে সেই বস্তুটো খাই পিনে টয়লেট কৰি দিয়ে তেতিয়ালৈকে এটাও আমি চিমটমছ নাপাওঁ আৰু যেতিয়া আমি খুজিবলৈ যাওঁ বস্তুটো কোনটোৰ পৰা লৈছিলে দোকানীৰ পৰা আমি বুট মাহ ল'বলৈ যাওঁ সেইটো বুট মাহত বেলেগ কিবা এটা ওলায় আকৌ পানী আমি ইনভেষ্টিগেট কৰিবলৈ পঠাওঁ পানীত কিবা বেলেগ কিবা এটা ওলায় তো একজেক্ট কজটো এতিয়া ক'ব নোৱাৰা হৈ যায় এইকাৰণে নিজকে মানে অলপ হাইজিনিক মেইনটেইন কৰিব লাগে আৰু যোনটো বস্তু নেদেখাকৈ খাব নালাগে নহ'লে লাইফ থ্ৰেটেন হৈ পিনে বহুত মানুহ এনেকা ঢুকাইছে প্ৰত্যেক বছৰ আমাৰ অসমত হওক या ইণ্ডিয়া লেভেলত হওক বহুত মাছৰুম কেছ হওক ফুড পয়জনিং কেছ হওক প্ৰত্যেক বছৰে বহুত মানুহে ইনফেকশ্যন হৈ পিনে নিজৰ লাইফটো কজ কৰে আৰু লাইফ থ্ৰেটেনিং চিটুৱেশ্যনত আহি যায় থেংক ইউ साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलफोराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलफोराव मोननो हासिगोन बे कचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन